ফ্ৰেণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। মই চন্দনা দাস আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো থাম্বনেইলখন দেখি গমেই পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আৰু ভিডিঅ'টো স্কিপ নকৰিব, ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো সকলোকে ভিডিঅ'টো পূৰা চাই থাকিব। আৰু আজি আমাৰ ইয়াত এজন বিশেষ অতিথি আহিছে। তেখেতে কি কাৰণত আহিছে আৰু কিয় আহিছে তো গোটেইখিনি মই কৈ আছোঁ। তো বোলক তেখেতক অলপ দেখাই দিওঁ। আৰু এয়া দেখি গমেই পাইছে জুপিতৰা ভূঞা বা তেখেতে দেউতাকে টেষ্ট কৰিছিলে। তেখেতৰ দেউতাকৰ ৰিপৰ্টটো ল'বলৈ আহিছে ইয়াতে। আৰু মই বাক কৈছোঁ এটা বাৰ লগত ভিডিঅ' বনাম, তো বায়ে ভিডিঅ' এটা বনাব মোৰ লগত। আৰু এতিয়া ৰিপৰ্টটো ফাৰ্ষ্ট লৈ লওক, তাৰপিছত বনাম। বা জুপিতৰা বা তো ফিনিক্সত আহিছে, তো জানেই চবৰে বাক নে কিবা কি কৰি দিব কওক, অলপ কিবা কৈ দিয়ক। মানে তোমাৰ ব্লগ নেকি এইটো? হয় হয় আচ্ছা, তেওঁৰ ব্লগ বনাইছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দিব লাগে। হয় হয় ছাবস্ক্ৰাইব কৰিব। একচুৱেলি মোৰ কিবা এটা ৰিপৰ্ট নিবলৈ আহিছিলোঁ দেউতাৰ, মোৰ মানে বহুত দেৰি ৱেইট কৰিছে, চ' থেংক ইউ। গতিকে তেখেত গ'ল এতিয়া। তো মই যি দেখাই দিলোঁ কোন আহিলে আৰু কি কাৰণত আহিলে। তেখেতে একচুৱেলি দেউতাকৰ ৰিপৰ্ট নিবলৈ আহিছে, কাৰণ দেউতাকে ইয়াতে টেষ্ট কৰিছে। আৰু দেউতাকৰ নাম হৈছে ডক্টৰ এন ভূঞা। তেখেতে যোৱাকালি আমাৰ ইয়াত টেষ্ট কৰিছিলে, ব্লাড টেষ্ট, ইক' ECG কিবা কিবি কৰিছিলে। তো তেখেতে ৰিপৰ্ট নিবলৈ আহিছে। আৰু মই বাক মানে লগ পাই ক'লোঁ যে বা এটা ভিডিঅ' বনাই দিওঁ। বা কৈছে ন' প্ৰব্লেম বনাই দিয়া। তো বায়ে কৈছে কি মই তোমাৰ মানে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিম আৰু যিমান পাৰোঁ শ্বেয়াৰ কৰিম। তো সুধিলে মোৰ মানে ব্লগটোৰ নাম কি, তো মই কৈ দিলোঁ। আৰু লগ পাই বহুতেই ভাল লাগিল, কাৰণ মই বাক বহুত ভাল পাওঁ আৰু ফিল্ম চিৰিয়েল চব চায়ে থাকোঁ। আৰু বাকটো সকলোৱে চিনি পায়, কাৰণ যিহেতু তেওঁ অসমীয়া জগতত জনপ্ৰিয় অভিনেত্ৰী। তো জানে তেখেতৰ নামটো জুপিতৰা ভূঞা, দেখি গমেই পাইছে। তো তেখেতক লগ পাই বহুতেই ভাল লাগিল। আৰু ভবা নাছিলোঁ যে আজি মই তেখেতক লগ পাম, কিন্তু লগ পাই সঁচাকৈ বহুত ভাল লাগিছে। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইয়াতে এৰিলোঁ, বাই বাই।